মুখতে মই প্ৰত্যাহ্বান জনাইছোঁ। মই আপোনাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছোঁ, পাৰিলে আপুনি মোৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব অতুল ডাঙৰীয়া। 90% বাংলাদেশী বহিৰাগতই আজি অপৰাধ কাৰ্যত সংগঠিত কৰিছে। যদি 90% মানুহে বেয়া হয় তেন্তে DGP মহোদয়ে কি ভুল কৈছিল নেকি? তেখেতলোকৰ সহযোগিতা নোহোৱা হ'লে আজি 32-34% মুছলিম জনসাধাৰণ থকা অসমৰ নিচিনা এটা জেগাত নিশ্চয় বেয়া কিবা এটা হ'ব পাৰিলেহেঁতেন, কিন্তু তেখেতলোকৰ নিচিনা মানুহৰ সহায়ৰ কাৰণে অসমখন এতিয়ালৈকে ভাল হৈ আছে। 10%হে কিজানি আমাৰ বেলেগ বেলেগ সম্প্ৰদায়ৰ হ'ব পাৰে। 10%টো ভাল থাকিবই লাগিব, নহ'লে আপোনালোকৰ চিনেমাটো চাব কোনে? বংগমূলীয়া আকৌ আপোনালোকৰ বিভিন্ন সম্প্ৰদায়ৰ হ'ব পাৰে কেনেকৈ? বংগমূলীয়াটো বংগমূলীয়াই হয়, তাৰ মানে অৰ্থও লাগে জনপ্ৰিয়তাও লাগে। 15টা যদি অপৰাধমূলক কাৰ্যৰ নিউজ ওলায় তাৰে 12টা অপৰাধেই কৰে বহিৰাগত বাংলাদেশী মূলৰ অপৰাধী। 12টা কিয়? 15ৰ ভিতৰত 15টা ঘটনাই আপোনাৰ বংশধৰে কৰাৰো প্ৰমাণ আছে। ধৰ্ষণেই হওক, দৰ্শন কেৱল মুছলমানেই কৰে তেনেকুৱা নহয়। 2021ৰ পৰা বৰ্তমানলৈকে দৰ্শনকাৰীৰ তালিকাত আপোনাৰ বংশধৰৰ সংখ্যাই বেছি। তাৰে ভিতৰত 2জনে নিজ ভগ্নীক দৰ্শন কৰিছে, 6জনে নিজ কন্যা সন্তানক দৰ্শন কৰিছে, 6জনে প্ৰথম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীৰ ছাত্ৰীক দৰ্শন কৰিছে আৰু 2জন পূজাৰীয়ে উপাসনাস্থলীতে 2গৰাকী কিশোৰীক দৰ্শন কৰিছে আৰু বাকীবিলাকে বিভিন্ন ছাত্ৰী, কিশোৰী আৰু মহিলাক দৰ্শন কৰিছে। হত্যাই হওক, বেংক ডকাইতিয়ে হওক, ড্ৰাগছৰ মাফিয়াই হওক, গৰু মাফিয়াই হওক, যিকোনো অপৰাধ হওক। হত্যা কেৱল মুছলমানে কৰে এয়া নহয়। যদি কোনো মুছলমানে হত্যা কৰাৰ কাৰণে তাৰ সমাজ, তাৰ ধৰ্ম আৰু সেই সম্প্ৰদায়টো জগৰীয়া হয় তেন্তে মন কৰক অতুল ডাঙৰীয়া, বাতৃক হত্যা কৰা চিয়বমিজ, বোৱাৰীৰ প্ৰেমত পৰি পুত্ৰক হত্যা কৰা প্ৰদীপ সন্দিকৈ, বিনায়কক হত্যা কৰা চিত্ৰপাংগী, পত্নী হত্যাকাৰী যোগেশ্বৰ বড়ো, মাতৃ হত্যাকাৰী বিকি চেতিয়া, পিতৃ হত্যাকাৰী পাপু বৰুৱা ইত্যাদি ইত্যাদি হত্যাকাৰীসকলৰ কাৰণে সিহঁতৰ ধৰ্ম বা সম্প্ৰদায় জগৰীয়া নহয়নে? মানুহৰ বুকুত অস্ত্ৰ ধৰি ধন কাঢ়ি অনাকে ডকাইতি বুলি কোৱা হয়। সেইদৰে চৰকাৰৰ চাকৰিত থাকি নিজৰ কলমৰ ক্ষমতা দেখুৱাই বিপদগ্ৰস্ত অৰ্ধাহাৰী অনাহাৰী জনতাৰ পৰা ধন সংগ্ৰহ কৰাটো ডকাইতি। আৰু এনে কৰ্ম কৰি বৰ্তমানলৈকে 64জন অপৰাধী ভিজিলেন্সৰ হাতত ধৰা পৰিছে। সেইসকলৰ ভিতৰত আপোনাৰ বংশধৰৰেই সংখ্যা বেছি। 10th May 2021 পৰা যোৱাকালিলৈকে 19th October 2020লৈকে আমি মুঠ 65 কেছ ৰেজিষ্টাৰ কৰিছিলোঁ। তাতে টোটেল একিউজড আৰেষ্টেড হৈছে 64। ড্ৰাগছৰ ক্ষেত্ৰত অকল মুছলমান জড়িত নহয়। কেইবাদিন আগতে অসম পুলিচে কৰায়ত্ব কৰা 2জন অপৰাধীৰ ভিতৰত এজন আছিল সাংবাদিক আৰু এজনে নিজ 5 বছৰীয়া কন্যা সন্তানক এনে ড্ৰাগছ ব্যৱসায় কাৰ্যত লিপ্ত কৰাইছে। গো মাফিয়াৰ ক্ষেত্ৰত আপোনাৰ বংশধৰো জড়িত আছে। সৌ সিদিনা অসম পুলিচে কৰায়ত্ব কৰা এখন গৰুবৰ্তী বাছ, সেই বাছখনৰ মালিক আপোনাৰ বংশধৰেই আছিল। যিখিনি বহিৰাগত বাংলাদেশীয়ে আমাৰ জাতি মাটি ভেটি সকলো কাঢ়ি লৈ গ'ল। দেশৰ বৈধ নাগৰিকক বাংলাদেশ স্বীকৃতি দিবলৈ আপুনি ক'ত? কিছুমান বংগমূলীয়া কিছুমান মুছলমানে আহি অসমৰ যিটো আভিজাত্য চলাইছে, আমাৰ মাটি দখল কৰিছে, এতিয়া আমাৰ ভেটি দখল কৰাৰ উপক্ৰম হৈছে, আমাৰ পথাৰ দখল কৰিছে। যদি বংগমূলীয়া মানুহে আপোনালোকৰ মাটি ভেটি কাঢ়ি নিছে তেন্তে আপোনালোক দুয়োজনেই এতিয়া ভাড়াতীয়া আছে নেকি? সিদিনা বৰদোৱাত থানা জ্বলাই দিলে। অসমত থকা এখন থানা জ্বলাই দিলে বহিৰাগত বাংলাদেশীয়ে। বটদ্ৰৱা থানা জ্বলোৱা কাণ্ডক সকলোৱে গৰিহণা দিছে। তাত 2জন মানুহৰ মৃত্যু হ'ল, মেধিপট্টাৰ ঘৰবাৰী ভাঙি দিয়া হ'ল। কিন্তু কাৰ ভুলৰ বাবে, কাৰ উচতনিত জনতাই থানা জ্বলাই দিবলগীয়া হৈছিল? সেই আচল অপৰাধীবিলাকৰ বিষয়ে কেতিয়াবা মাত মাতিছেনে? যদি সেই মানুহখিনি বাংলাদেশীয়ে হয় তেন্তে আপুনি এতিয়ালৈকে হাত সাৱটি বহি আছে কেলে? সিহঁতক বাংলাদেশলৈ প্ৰেৰণ কৰিব নোৱাৰে? ক'ৰবাত লাভ জেহাদ হৈছে, কোনোবা হিন্দু ছোৱালীক
মিছা প্ৰলোভনেৰে হিন্দু মানুহ বুলি কৈ পেলাই বিয়া পাতি লাভ জেহাদ হৈছে। তাতো সেই অপৰাধীজন হৈছে আলী হুছেইন ৰহমান। আপোনাৰ মতে মুছলমান যুৱকে হিন্দু যুৱতীক বিয়া পাতিলে সেয়া লাভ জিহাদ হয়, কিন্তু এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিল এবাৰ শুনি লওক। আমি লাভ জেহাদ শব্দটো কোৱা নাই। প্ৰবঞ্চনাত হিন্দুৱে হিন্দুকো প্ৰবঞ্চনা কৰিব নালাগে। এইটো নহয় যে অকল প্ৰবঞ্চনাটো মুছলমানে হিন্দু কৰিলেহে লাভ জেহাদ হয়। মোৰ মতে হিন্দু ছোৱালীকো বিয়া কৰিবৰ কাৰণে হিন্দু ল'ৰায়ো যদি প্ৰবঞ্চনা কৰে, ডেট ইজ অলছো এ জেহাদ। শব্দটো যি নক, সেইকাৰণে মই জেহাদ আদি শব্দক মই বিশ্বাস নকৰোঁ। 2021 পৰা বৰ্তমানলৈকে লাভ জিহাদৰ তালিকাত আপোনাৰ বংশধৰৰ সংখ্যা 10জন চিনাক্ত কৰা হৈছে। তাৰে ভিতৰত 2জনে নিজ পুত্ৰ বোৱাৰীক লৈ পলাই পত্ৰং দিলে, এজনে নিজ কন্যাক জোৱাইৰ ঘৰৰ পৰা পলুৱাই লৈ গ'ল, এজনে পুত্ৰ বোৱাৰীৰ প্ৰেমত পৰি নিজ সন্তানক হত্যা কৰিলে, আৰু বাকী 6জনে মুছলমান যুৱতীক নিজকে মুছলমান বুলি পৰিচয় দি পলুৱাই লৈ গ'ল। আজি বোলে আমুকত শিক্ষয়িত্ৰী ধৰ্ষণ হৈছে, তাত ধৰা পৰিছে, উপাধি ওলাব আলী হুছেইন ৰহমান। অসমত এতিয়ালৈকে 2গৰাকী শিক্ষয়িত্ৰী দৰ্শন আৰু হত্যাৰ বলি হৈছে। তাৰে ভিতৰত এজনৰ অপৰাধীক কৰায়ত্ব কৰা হৈছে আৰু সিহঁতক উপযুক্ত শাস্তিৰ বাবে সকলোৱে দাবী জনাইছে। কিন্তু কলাইগাঁৱৰ শিক্ষয়িত্ৰীক দৰ্শন কৰি হত্যা কৰা অপৰাধীবিলাকৰ বাবে কি ব্যৱস্থা লোৱা হৈছে? বিগত 10 তাৰিখে গৌৰীসাগৰত সংঘটিত মহিলা দৰ্শন কাণ্ডত 5 অভিযুক্ত জড়িত আছিল। তাৰে ভিতৰত এজনহে মুছলমান আৰু বাকী 4জন আপোনাৰ বংশধৰ। গোলাঘাটত বিনিয়েকে লগত 2জনক লৈ খুলকালিক দৰ্শন কৰাত 3জন অপৰাধী হিন্দু আছিল। 2-3 দিন আগত চাপৰত সংঘটিত নাবালিকা দৰ্শন কাণ্ডত হিন্দুৱে জড়িত আছিল। গুৱাহাটী মহানগৰীত এজন যুৱকে পিষ্টল দেখুৱাই এগৰাকী যুৱতীক দৰ্শন কৰিছিল, সেই অপৰাধীটো হিন্দু আছিল। কিন্তু সেইবিলাক সমীক্ষা আপোনাৰ হাতত আছেনে অতুল ডাঙৰীয়া? অসমখন অৰাজকতাৰ সৃষ্টি কৰিছে, অসমখনক এক অশান্তিময় পৰিৱেশৰ সংকটৰ মাজলৈ ঠেলি লৈ গৈছে। অসমত অৰাজকতাৰ সৃষ্টি কেৱল আপোনালোকেহে কৰিছে, মুছলমানে কৰা নাই। আপোনালোকে নিজৰ ইচ্ছামতে যধে মধে মানুহক বাংলা দি সজাই দিয়ে, যধে মধে মানুহৰ ঘৰত বুলডোজাৰ চলাই দিয়ে, যধে মধে মছজিদ মাদ্ৰাছাত বুলডোজাৰ চলাই দিয়ে, আৰু এটা জাতিক টাৰ্গেট কৰি ইচ্ছামতে আপোনালোকে চিনেমা নিৰ্মাণ কৰি লয়। আৰু এনে অৰাজকতাৰ কাৰণেই অসমৰ মুছলমানসকল এতিয়া অস্বস্তিকৰ পৰিৱেশত ভুগি আছে, সিহঁতৰ উশাহ বন্ধ হৈ গৈছে। কিন্তু মনত ৰাখিব অতুল ডাঙৰীয়া, সাম্প্ৰদায়িকতাৰে কেতিয়াও দেশ আগুৱাই লৈ যাব পৰা নাযায়। এজন বিশিষ্ট ৰাজনীতিবিদে কৈছিল, এখন দেশক ধ্বংস কৰিবলৈ হ'লে কোনো এটম বোমা বা পাৰমাণৱিক বোমাৰ প্ৰয়োজন নাই, কেৱল মাথো সাম্প্ৰদায়িকতাই যথেষ্ট। কেইফালে সন্ত্ৰাস লুণ্ঠন এইবিলাকৰ মাজত আমি জীয়াই থাকিবলগীয়া হৈছে। কেওফালে সন্ত্ৰাসটো হ'বই, এফালে মূল্যবৃদ্ধি, আনফালে আপোনালোকৰ সাম্প্ৰদায়িকতা। এনে সাম্প্ৰদায়িকতাৰ কাৰণে মুছলমানে হিন্দুৰ সংস্পৰ্শলৈ আৰু হিন্দুৱে মুছলমানৰ সংস্পৰ্শলৈ আহিবলৈ দ্বিধাবোধ কৰে। আপোনালোকে সাম্প্ৰদায়িকতাৰে হিন্দু মুছলমানৰ মাজত থকা জাতিযুগীয় ভাতৃত্ববোধ ক্ষুণ্ণ কৰিছে। সেইকাৰণে মুছলমান এতিয়া যেনিয়েই যায় তেনিয়েই আপোনালোকৰ ৰোষত পৰিবলগীয়া হয়। দেশত লুণ্ঠন ৰাজ আপোনালোকেহে চলাইছে। নেতা মন্ত্ৰীৰ দোহাই দি আপোনাৰ বংশধৰেই দেশৰ সম্পদ অবাধে লুণ্ঠন কৰি আছে। কয়লাৰ পৰা আৰম্ভ কৰি খাৰুৱা তেললৈকে, বালিৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰাজহুৱা সম্পত্তি আপোনাৰ বংশধৰেই অবাধে লুণ্ঠন কৰি আছে। আনৰ বস্তু লুকাই আনিলে ইয়াক চুৰি কৰা বুলি কোৱা হয়। সেইদৰে নিজৰ ক্ষমতা আৰু প্ৰতিপত্তিৰ বলত দেশৰ ৰাজহুৱা সম্পদবিলাক গোপনে আত্মসাৎ কৰাটো চুৰি কৰাই হয়, আৰু এনে চুৰি কেৱল আপোনাৰ বংশধৰেহে কৰি আছে। যিখিনি খিলঞ্জীয়া মুছলমানে আজি সমস্যাৰ সন্মুখীন হৈছে, ভাবুকিৰ সন্মুখীন হৈছে। আপোনালোকে বেৰুকৰণ পদ্ধতিৰে মুছলমানক ভাগ ভাগ কৰিছে। এতিয়া খিলঞ্জীয়াসকলক আপোনালোকৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছে। গতিকে
সেই খিলঞ্জীয়াসকল ভাবুকি আৰু সমস্যাৰ সন্মুখীন হ'বই। বংগোমূলীয়াসকলৰ কাৰণে খিলঞ্জীয়াসকল সমস্যাৰ সন্মুখীন হ'ব কেনেকৈ? আপোনালোকে হেনো কয় অসমৰ ৮০ লাখ মুছলমানী বাংলাদেশী, তেন্তে সেই খিলঞ্জীয়াসকলো সেই বাংলাদেশীৰ অন্তৰ্গত হৈছে। যেতিয়া মছজিদ ভাঙে, মুছলমানৰ প্ৰফেটক গালি সপনি দিয়া হয়, তুচ্ছ তাচ্ছিল্য কৰা হয়, মুছলমানৰ হিজাব বুৰ্কালৈ বিতৰ্ক কৰা হয়, লাউড স্পীকাৰলৈ বিতৰ্ক কৰা হয়, মুছলমানক কাণত ধৰাই জয় শ্ৰীৰাম ধ্বনি পাঠ কৰোৱা হয়, মুছলমানৰ কোৰাণত ভুল আছে বুলি অপপ্ৰচাৰ চলোৱা হয়, মুছলমানৰ বিভিন্ন ধৰ্মীয় অনুভূতিৰ ওপৰত আঘাত কৰা হয়, তেতিয়া কি সেই খিলঞ্জীয়াসকলৰ অন্তৰত আঘাত নালাগে নেকি? আপোনালোক যদি ইমানেই খিলঞ্জীয়া দৰদী, খিলঞ্জীয়া মুছলমানৰ দৰদী, তেন্তে ধৰ্মীয় অনুভূতিৰ ওপৰত আঘাত কৰে কিয়? মুছলমানৰ ধৰ্মীয় অনুভূতিৰ ওপৰত যেতিয়া আপোনালোকে আঘাত কৰে, তেতিয়া কি সেই খিলঞ্জীয়াসকলৰ কথা মনত নপৰে নেকি? এনেকুৱা সস্তীয়া ৰাজনীতি, এনেকুৱা সস্তীয়া জনপ্ৰিয়তাৰ চিন্তাধাৰা এতিয়াই পৰিহাৰ কৰক, নহ'লে হয়তো শ্ৰীলংকা কাণ্ডৰ সন্মুখীন হ'বলগীয়া হ'ব। সকলো মুছলমান বেঈমান নহয়। আপুনি শব্দৰ অপপ্ৰয়োগ কৰিছে। শব্দৰ অৰ্থ নজনাকৈ ব্যৱহাৰ কৰাটো ভুলবকৰ কাম। কোনো মুছলমানে বেঈমান নহয়, মুছলমান মাত্ৰেই বেঈমান নহয়। বেঈমান নহ'বলৈহে মানুহে ইছলাম ধৰ্ম গ্ৰহণ কৰি মুছলমান হয়। অথচ মুছলমানৰ উৎপাদিত শস্য বক্ষণ কৰি, মুছলমানে সাজি দিয়া ঘৰত থাকি মুছলমানৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰা আপোনাৰ নিচিনা মানুহবিলাকে প্ৰকৃত বেঈমান। সকলো হিন্দু কিন্তু আপোনাৰ নিচিনা বেঈমান নহয়। হিন্দুৰ মাজতো বহুতো ভাল মানুহ আছে, বহুতো হিন্দু মানুহ আছে সদায় ভাতৃত্ববোধৰ কথা কয়। মই বহুতো হিন্দু মানুহক দেখা পাইছোঁ, সিহঁতে শান্তি সম্প্ৰীতি বিচাৰে আৰু মুছলমানৰ লগত সদায় মিলাপ্ৰীতিৰে বাস কৰি আছে আৰু কৰি থাকিব। আপোনালোকৰ নিচিনা এনে সাম্প্ৰদায়িক মানুহৰ কাৰণে আজি অসমৰ এনে তথৈবচ অৱস্থা। বাতৰি কাকতৰ প্ৰত্যেকটো অপৰাধৰ সমীক্ষা মই লিপিবদ্ধ কৰি দিছোঁ। বাতৰি কাকতৰ প্ৰতিটো সমীক্ষাটো আপোনাৰ হাতত থাকিবই, যিহেতু মুছলমানৰ পিছত লাগি থাকি মুছলমানৰ ভাল কৰ্মবোৰ লুকুৱাই মুছলমানৰ অপৰাধবিলাক গোটাই গোটাই সেইবিলাক তালিকাভুক্ত কৰা দায়িত্ব কেৱল হীৰাদিত্য সত্যৰঞ্জন আৰু আপোনাক দিয়া হৈছে। আপুনি আপোনাৰ দায়িত্ব, আপোনাৰ কৰ্তব্য পালন কৰি আছে, কিন্তু বাতৰি সমীক্ষা আমাৰ হাততো আছে। অসমৰ এখন সঁচা জীয়া ছবি, জীয়া কাহিনীৰ ওপৰতহে ভেটিত এই ছবিখন নিৰ্মাণ হৈছে। এটা নিৰ্দিষ্ট সম্প্ৰদায়ক টাৰ্গেট কৰি চিনেমা ৰচনা কৰিলে যদি সেয়া অসমৰ জীয়া কাহিনী হয়, তেন্তে 1983 চনৰ নেলি আন্দোলন, কোকৰাঝাৰৰ গণহত্যা আন্দোলন, মছজিদ ভঙা, মাদ্ৰাছা ভঙা, মুছলমানক বলপূৰ্বকভাৱে কাণত ধৰাই জয় শ্ৰীৰাম ধ্বনি পাঠ কৰোৱা ইত্যাদি ইত্যাদি ঘটনাবোৰ কি অসমৰ জীয়া কাহিনী নহয় নেকি? মুছলমানখিনিৰ কাৰণে এয়া আমাৰ জেহাদ। আপোনাৰ এই জিহাদ হৈছে গেৰুৱা সাজ বহন কৰা আৰু সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ জিহাদ। যিহেতু এনে জিহাদ কৰিয়েই আজি অসমৰ বুকুত মূৰ্খ মানুহেও পাণ্ডিত্যৰ মৰ্যাদা পাইছে আৰু বহুতো ফুটপাতৰ মানুহ আজি ৰাজপাটত অধিষ্ঠিত হ'ব পাৰিছে। গতিকে সদৌ শেষত এটা কথাই আপোনাক সকীয়াই দিওঁ, আপোনালোকে এনে সাম্প্ৰদায়িকতা, নিজৰ স্বাৰ্থৰ বাবে এনে সাম্প্ৰদায়িকতা কৰি অসমৰ পৰিৱেশ বিনষ্ট নকৰিব। হিন্দু মুছলমান সকলোকে লগত লৈ আগুৱাই যাবলৈ চেষ্টা কৰক। ধন্যবাদ।